হেল্ল' গাইছ, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বিশেষকৈ আজি আপোনালোকে সকলোৱে গম পায় যে কি আজি হ'ল লক্ষী পূজা। লক্ষী পূজাৰ উপলক্ষে ঘৰত এখন শৰাই আগবঢ়াইছে আৰু লগতে ঘৰত আজি কি হয় পৰিৱেশটো দেখাম। তাৰ পাছত মই এপাক নামঘৰলৈ যাম। আমাৰ ঘৰৰ ওচৰতে নামঘৰ আছে, তো তাত নামঘৰত যাম, নামঘৰৰ দৃশ্যবোৰ আপোনালোকক দেখাম। তেনেহ'লে মোৰ ভিডিঅ'টো আৰম্ভ। এয়া আমাৰ গোসাঁই ঘৰত লক্ষী আইৰ চৰণত শৰাই এখনি আগবঢ়াইছে আৰু তাকে লক্ষী পূজা বুলি। পূজাৰ প্ৰসাদ আমাৰ পৰিয়ালৰ সকলো আজি বিশেষকৈ আমাৰ পিতাইও আছে ঘৰত, আই, ভাইটি, ভণ্টি, মনু, মই, আমি সকলোৱে মিলি প্ৰসাদ খাইছোঁ লক্ষী পূজাৰ। লক্ষী পূজা উপলক্ষে আমাৰ ঘৰত ৰুটি খোৱা হ'ব। আমাৰ ঘৰত বুলি নহয়, চবৰ ঘৰতে ৰুটি খোৱা হ'ব। তো মনুৱে আটা খচিছে। আটা খচা বুলি কয় নে বেলেগ কিবা কয় মনু? চাগে আৰু ময়ো ইমান ভালদৰে নাজানো। কেতিয়াবা আটাখিনি মাৰি দিওঁ বুলি কওঁ, কেতিয়াবা আটাখিনি খচি দিওঁ বুলি কওঁ, কিবা এটা কৈ দিওঁ আৰু। কিবা এটা হ'লে মানে ৰুটি হ'লেই হ'ল আৰু। ৰুটি হ'লে হ'ল আৰু। ঠিক আছে, তেনেহ'লে খাব লাগিব ৰুটি ন? খাবা আৰু ৰুটি আছে। তাৰপৰা ৰুটিৰ লগত চব্জি কি আছে? ৰুটিৰ লগত অমিতা, বুট দাইল, আলু, এয়া ন? তেনেহ'লে আপোনাৰ কাম আপুনি কৰি থাকক। চাটনি আছে? তেনেহ'লে আপোনাৰ কাম আপুনি কৰক সোনকালে। তো গাইছ, মই এতিয়া নামঘৰলৈ যাবলৈ আহিছোঁ। তাত গৈ নামঘৰ পৰিৱেশ দেখাম, তাত কেনেকুৱা ধৰণৰ কি পৰিৱেশ হৈ আছে। এয়া আহি পাইছোঁ এই নামঘৰৰ গেটৰ মুখত বৰ ধুনীয়াকৈ চাকি জ্বলাই আছে, কলপুলিও আছে। লক্ষী আনিব যোৱা আগমুহূৰ্তত মানে মৃদং, তাৰপৰা তাল বজায় আৰু এনেকুৱা পৰ্ব আমাৰ গাঁৱত মানে প্ৰায় প্ৰতিখন গাঁৱতে হয় পৰ্বটো, আৰু ভাল লাগে পৰ্বটো। আৰু এতিয়া আমি সকলো চবেই মিলি লক্ষী আনিবলৈ যাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি সকলো মিলি এতিয়া অকণ ভাইটিকেইটাই দোলাখন ধৰিছে। ইয়াতে দোলাখনতে লক্ষী আনিব আমি গৈছোঁ। জাকৈখন লৈ লৈছে লক্ষ্মী আনিবৰ কাৰণে, আৰু গাঁৱৰ সকলো বয়োজ্যেষ্ঠ ভকত, আইতা, খুৰী সকলোৱে আজি বিশেষকৈ লক্ষী পূজাৰ দিনৰ উপলক্ষে পথাৰলৈ বুলি বা লক্ষী আনিবৰ কাৰণে সকলো ওলাই আহিছে। আৰু এটা গাঁৱৰ ভাল লাগে। যিহেতু লক্ষ্মী নিবৰ কাৰণে অহা হৈছে, তাৰ আগমুহূৰ্তত কিছুমান নীতি নিয়ম আছে, নীতি নিয়মখিনি কৰি থকা হৈছে। পথাৰৰ পৰা লক্ষ্মী লোৱা হৈছে, লক্ষ্মী লৈ কিনে দোলাত ভৰোৱা হৈছে, আৰু তাৰপিছত আমি নামঘৰ ফালে আকৌ প্ৰস্থান কৰিছোঁ। লক্ষ্মী লৈ অনাৰ পাছত আমি নামঘৰ পালোহি। নামঘৰ পোৱাৰ পাছত নামঘৰৰ চাৰিওফালে 3 পাক ঘূৰা হয়। মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'ত। এতিয়া নাম লোৱা হৈছে।
লখিমী প্ৰত্যেকে ঘৰৰ কাৰণে নিবৰ কাৰণে আমি সৰু সৰু টোপোলা বনাই দিয়া হৈছে যাতে সকলোৱে এই টোপোলা ভাগ ঘৰলৈ নিব পাৰে তাৰ বাবে আমি এতিয়া সকলোৱে মিলি কেনে সৰু সৰু টোপোলা বনাই দিয়া হ'ব অলপ অলপকৈ উলিয়া লখিমীয়া হেৰি খুলিছে মোকো তোৰ চাবানি খুলিছিল চাবানি দিছোঁ আমাৰ লক্ষী পূজা লাল চাহ খোৱা হ'ব এতিয়া মোৰ বুনিয়া বুনিয়া সেইখিনি ঘূৰাই দিবি যা ফাইনেলি আমাৰ লক্ষীৰ টোপোলা বনোৱা হৈ গ'ল এতিয়া প্ৰসাদৰ লগত এটা এটা টোপোলা দিয়া হ'ব সৰু সৰু আৰু এইফালে প্ৰসাদৰ ভাগ বিলোৱা থকা হৈছে তো গাইজ নামঘৰৰ পৰা এতিয়া নামঘৰ লক্ষী পূজা উপলক্ষে নিয়ম অলপ কৰিছিলে তো কৰাৰ পাছত যেতিয়া শেষ হ'ল এতিয়া ঘৰলৈ যাবলৈ ওলালো আৰু তো গাইজ ফাইনেলি নামঘৰৰ পৰা আহি কিনে ঘৰ পালোহি এতিয়া ঘৰ পালো কাপোৰ চাপোৰ চেঞ্জ কৰিলো চেঞ্জ কৰি কিনে ৰুটি খাম গৰম গৰম ৰুটি বনাব আৰু বাকী ঘৰৰ মাহঁতে ৰুটি খালে বুলি শুনিলো এতিয়া খাবলৈ বাকী আছো অকল মই তেনেহ'লে মই ৰুটি খাই লওঁ তাৰ আগতে মই ফ্ৰেছ হৈ লৈছো এয়া গৰম গৰম ৰুটি আৰু লগতে আছে চানা দাইল আৰু চানা দাইল একদম পূৰা গৰম হৈ আছে আৰু লগতে নিমখ আছে চাটনি আছে তেনেহ'লে মই পেট পূজাটো কৰি লৈছোঁ আৰু তো গাইজ মই গৰম গৰম ৰুটি খাই ললো গৰম গৰম ৰুটি চানা দাইল খাই ললো খাই লৈ এতিয়া ৰুমত আহিলো তাৰ ওচৰত মুনু আছে তো মুনু আজিৰ দিনটো কেনেকে পাৰ হ'ল বিশেষকৈ লক্ষী পূজাৰ আজি দিনটো আগবেলা পাহে ইমান হেৰি নাই পাছবেলা আজি সোনকালে আমি কি কৰিলো ৰাতিপুৱা গা ধুই বুট চুট তিয়ালো আৰু তিয়াই পেলাই পাছবেলা হ'ল 3টামান বজাত আজি পায়স বনালোৱে সোনকালে বনাইলো নামঘৰত যাব লাগে যে মানুহবিলাক চবেই আমাৰ ঘৰৰ মানুহবিলাকো যাব সেইকাৰণে সোনকালে শৰাইখন আগবঢ়াম বুলি পায়স বনালো 3টামান বজাতে কল কুঁহিয়াও কাটিলে 3টামান বজাতে সেনেকে পাছবেলা টাইমখিনি পাৰ কৰিলো আৰু তাৰপিছত ৰুটি বনালো ভাত আজি নাখাই লক্ষী পূজা ৰুটি খালো ৰুটি ময়ো খালো এতিয়া মই বনাই দিছো কেনেকুৱা লাগিলে গৰম গৰম ৰুটি খাই ভাল লাগিলে বেছি নহয় 5টা খালো হোটেলত খোৱা নিচিনা লাগিলে নাই হোটেলত মছলাটো বেছি আহে ঘৰত ইমান মছলা নহয়তো তো ঘৰৰ খানাটো ভালেই লাগে বাৰু আৰু মই বনালে নখাই ভালে লাগে আপোনাক সেইটো হয় আৰু তো তেনেহ'লে মই আজিলৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছো